নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে বহুত দিনৰ মূৰত মই আহিলোঁ এটা নতুন ৰেচিপি লৈ আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপিটো ভাল পাব আহক এতিয়া মই ৰেচিপিটোৰ মাজলৈ আগবাঢ়ি যাওঁ মই আজি বেলৰ জুচ বনাম বুলি ভাবিছিলোঁ তাৰ বাবে মই 3টা বেল লৈছোঁ আৰু ইয়াৰে এটা বেল বেয়াই ওলালে সেয়ে মই 2টা বেলৰ সৈতে বনালোঁ এতিয়া মই বেলৰ যিখিনি ভিতৰৰ অংশটো এনেকৈ ৰুকি লৈছোঁ এখন চামুচৰ সহায়ত 2টা বেল চাওকচোন কিমানখিনি হৈছে 2টা বেলৰ এতিয়া মই নেক্সট প্ৰচেছটোৰ বাবে আগবাঢ়িম মই পানী লৈছিলোঁ 1 গ্লাছ ইয়াতে মই যিখিনি বেলৰ ভিতৰ ভাগ এৰুৱাই থৈছিলোঁ দি দিলোঁ দি পেলাই এনেকৈ পানীত মোহাৰি দিছোঁ মানে এইটো ইনষ্টেণ্ট জুচ হয় আপোনালোকে ইচ্ছা কৰিলে পানীত ডুবাই থৈ 1 ঘণ্টা আধা ঘণ্টা যিমানখিনি সময় পাৰে তেনেকৈও বনাব পাৰে তাৰপিছত এইখিনি চাকি দিব পাৰে কিন্তু মই মানে লগে লগে বনাই লগে লগে খাব বিচাৰিছোঁ সেয়ে এনেকৈ দিছোঁ আৰু পানী কম হোৱা যেন লাগিছে সেয়ে মই আৰু অলপ পানী ইয়াতে দি দিছোঁ আপোনালোকৰ নিজৰ জোখমতে পানীটো ব্যৱহাৰ কৰিব কোনে কিমান পনীয়া খায় কোনে কিমান ঘন খায় সেইটো হিচাপত পানী ব্যৱহাৰ কৰিব পাৰে পানীৰ সলনি আপোনালোকে গাখীৰো ব্যৱহাৰ কৰিব পাৰে গাখীৰ দিলেও খাবলৈ খুবেই সোৱাদ হয় কিন্তু মোৰ আজি বহুত গৰম আছিলে আৰু জুচ খাবলৈ মন গৈছিল ইফালে গাখীৰো নাই সেয়ে আৰু পানী দিয়ে এনেকৈ বনাই খাই দিলোঁ পানী দি খায়ো ভাল লাগে এতিয়া মই এখন ষ্টিলৰ চালনী লৈছোঁ মানে চাকনি এতিয়া সেই চাকনিতে যিখিনি মই হাতেৰে মোহাৰি লৈছিলোঁ সেই গোটেইখিনি ইয়াতে দি দিলোঁ আপোনালোকেতো দেখিছে মই কেনেকৈ হাতেৰে জাবৰখিনি অঁতৰাই দিলোঁ আৰু জাবৰখিনি অঁতৰোৱাৰ পিছতো কিছুমান গোটা গোটা থাকি যায় আৰু এইবোৰ থাকিলে খাবলৈও ভাল নালাগে দিয়কচোন সেয়ে মই চাকনি দি সেইখিনি অঁতৰাই দিলোঁ আৰু এইখিনি থাকিলে খাবলৈ কিবা অলপ বেলেগো হয় সোৱাদটো ভালো নালাগে আৰু এতিয়া আপোনালোকে ইয়াতে নিজৰ হিচাপ অনুসৰি কিমান চেনি খায় কিমান নিমখ খায় সেই হিচাপত আপোনালোকে দি যাব মই 3 চামুচ দিছোঁ বেছি নাই দিয়ে তাৰপিছত এনেকৈ লৰাই দিলোঁ মিলি যোৱাকৈ আৰু আমাৰ ইনষ্টেণ্ট বেলৰ জুচ ৰেডি হৈ গ'ল খাবৰ বাবে তো একেবাৰে সহজ আৰু একেবাৰে কম সময়তে কৰিব পাৰি তো এয়াই আছিলে আজিৰ ৰেচিপি আশা কৰোঁ আপোনালোকে ভাল পাব যিসকলে মোৰ চেনেলটো আগৰ পৰা চাই আছে তেওঁলোকক ধন্যবাদ আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই